বহুদিন পিছত আজি ফাইনেলি আপোনালোকলৈ উইকেণ্ড স্পেচিয়েল ভ্লগ লৈ আহিছোঁ। উইকেণ্ড বুলি বাহিৰত ওলাও নোলাওকৈ ভাবি ফাইনেলি এতিয়া যাব ওলাইছোঁ। আচলতে যাম বুলি ৰাতিপুৱাৰ পৰাই ভাবি আছিলোঁ, কিন্তু বতৰটোৱে একেবাৰে ছাথ দিয়া নাছিলে। মানে ৰাতিপুৱাৰ পৰা নেৰা-নেপেৰা বৰষুণ। আৰু এয়া ঘৰৰ পৰা ফাইনেলি ওলাই দিলোঁ। তাৰ পিছতহে ভাল লাগিছে মনটো। আচলতে বৰষুণ বুলি ক'লে অকল ঘৰতে থাকিব মন যায়। আৰু আহি পোৱাৰ পিছত মনটো ভাল লাগি গ'ল। আৰু এইপিনে ৰায়ুৰ কাপোৰ বিচাৰি একেবাৰে মূৰ ঘামি গৈছে। আৰু ফাইনেলি পালোঁ তাইৰ কাৰণে জোতা। পিছে আজিকালি ৰায়ুৰ কাপোৰ ৰায়ুৱে নিজে পচন্দ কৰে। তাই পচন্দ কৰিলে তাইৰ কাৰণে এইযোৰ জোতা। তাৰ পিছত এতিয়া আমি আমাৰ কাপোৰ চাবলৈ আহিছোঁ আৰু এইপিনে জীৱনে পচন্দ কৰিলে তাৰ দুটামান কাপোৰ। তাৰ পিছত এতিয়া আমি গৈ আছোঁ H&M-লৈ আৰু ইয়াতে আহিলে H&M-ত যোৱাৰ কথা ভাবিলে মোৰ একেবাৰে মূৰটো ঘামি যায়, কাৰণ ইয়াতে আধা ঘণ্টাৰ পিছত ফাইনেলি মই পালোঁ মোৰ কাৰণে ট্ৰায়েল ৰুমটো খালী। তাৰপিছত এয়া কাপোৰ চালোঁ, কিন্তু একেবাৰে পচন্দ নালাগিলে। চ' তাতে একো নললোঁ। তাৰপিছত আহি গ'লোঁ ৰায়ৰ কাৰণে কেইটামান ঘৰত পিন্ধা কাপোৰ ল'বলৈ। আৰু এয়া ৰাতি 10টা বজাত ফাইনেলি ঘৰ আহি পালোঁ। আজিলৈ মানে আছিল, বাই।